প্ৰিয় দৰ্শক বন্ধুসকল, এইটো নিৰুদ্দেশ সম্পৰ্কে ভিডিঅ' আপোনালোকৰ উদ্দেশ্যে আগবঢ়ালোঁ। আপোনালোকৰ স্ক্ৰীনত দেখি থকা মানুহজন আজি 3 দিন ধৰি অৰ্থাৎ যোৱা 9/7/2023 তাৰিখে ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে মানুহজনক বিচাৰি নোপোৱাত মোক লগ ধৰি এটি পোষ্ট দিবলৈ খাটনি ধৰে আৰু ময়ো আজিৰ এই ভিডিঅ'টো আপলোড কৰিলোঁ যাতে মানুহজনক পৰিয়ালৰ লোকে সহজতে বিচাৰি পায়। বন্ধুসকল, আজিৰ ভিডিঅ'টো অধিক শ্বেয়াৰ কৰাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে খুব সহজতে নিখোজ হোৱা ব্যক্তিজনক বিচাৰি পোৱা যায়। আপোনালোকে স্ক্ৰীনত চাই থকা মানুহজনৰ নাম গাজীউৰ ৰহমান, দৰং জিলাৰ দলগআও থানাৰ অন্তৰ্গত ৩ নং শিয়ালমাৰী খুটিগাঁৱৰ বাসিন্দা। মানুহজন মানসিকভাৱে বিকাৰগ্ৰস্ত। তেওঁ মাত বোল একো কৰিব নোৱাৰে। আজি কিছুদিনৰ পৰা মানসিকভাৱে ভাগি পৰি সেই ব্যক্তিজন সম্পূৰ্ণ স্মৃতিশক্তি হেৰুৱাই পেলাইছে। বন্ধুগণ, আপুনি যদি মানুহজনক ক'ৰবাত দেখা পায় বা পাইছে তেন্তে স্ক্ৰীনত থকা ফোন নম্বৰত যোগাযোগ কৰিব অথবা আপোনাৰ ওচৰত থকা আৰক্ষী চকীত খবৰ দিব আৰু খবৰ দি স্ক্ৰীনৰ ফোন নম্বৰত এটা ফোন কৰিব। বন্ধুগণ, আপোনালৈ পৰিয়ালৰ কাতৰ অনুৰোধ, আপুনি অলপ সহায় কৰক যাতে মানুহজন তেওঁলোকে ঘূৰাই পায়। আমি জানো মানুহৰ বাবে, সেয়া আপুনি যিমান পাৰে পৰিয়ালটোৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি এই ব্যক্তিজনক ক'ৰবাত দেখা পাইছে তেন্তে দয়া কৰি স্ক্ৰীনত থকা ফোন নম্বৰত এটা ফোন কৰক। আপোনাৰ সহায়ৰ বাবে পৰিয়ালটি চিৰ কৃতজ্ঞ হৈ থাকিব। ধন্যবাদ।